কেটিএম লাগবই মোৰ সব লগৰ চলি হাতৰ কেটিএম আছে তো মোক কেটিএম লাগবই নহলবা মই ইয়াৰ পৰা জাপ মাৰ দিম কিন্তু মোক কেটিএম লাগবই জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালীৰ পৰা ককা আইতাসকলকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সদায় নিচিনা আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া যাই আছোঁ বৰ্তমান মানে আজি কলেজ জনাই দিয়ে গাইজ আজি বন্ধ মানে আছিল কলেজ খোলা আছিল কিন্তু আজি এনে অলপ ৰেষ্ট ল'লোঁ ঘৰতে যিহেতু কলেজ শেষ হ'ল। তাৰপিছত একদিন কলেজত গ'লোঁ আপোনালোকে দেখলাক ৰনেশ পেগু গেল তাৰপিছত যজ্ঞ খতম হ'ল। তো আজি এটা ভিডিঅ' আৰম্ভ কৰি দিছোঁ। দিনটো কি হয় আপোনালোকে চাই থাকক। তো গাইজ ইয়াতে চলি মাখান আছে আমি ইয়াতে আৰু অলপমান ভিডিঅ' চিডিঅ' বনাওঁ আছামিজ ভইচ ইনষ্টাগ্ৰামত। তো এনে দে কণ্টেণ্ট ভাব ই থাকবা লাগবো ই নহয় এইটো কাটি কিনে ইয়াতে আহিব এইটো কাটি কিনে ফাৰ্ষ্ট ক্লিপ কেংকে ৰাখে দেখিছা নে নাই দে ভালকে থাক জ্বালা হৈ যায় এইগিলা খানো আৰু অলপ যাব পাৰলি জাপ মাৰিবি আৰু কেংকে না দিয়ে দা রোল ক্যামেরা এই কুকুৰটো বেকগ্ৰাউণ্ড মিউজিক দি থাকব ফাৰ্ষ্টতে কি ক'ব আই কবাই ভুল ও দেউতা মোক ইনকে শ্বুটিং কৰিব এন্তে এটা ক্লিপ বনাওঁতে ইমান টাইম লাগে ইনকে শ্বুটিং কৰিব গাইজ এইকাৰণে আহিছোঁ গোটেই দিনটো মৰবৰ কাৰণে ৰ'দ ওপৰত ৰ'দ উলিয়াই আছে গাছৰ ওপৰত উঠছে এইফালে মিস্ত্ৰী আছে ছাগাল আছে আপোনাৰ কুকুৰে যে ভোকে আছে মানে কুকুৰটোৰ কি হৈছে ইনকে যে ভোকে এটা খেলবা আহিলে ভোকই। তো গাইজ আপোনালোকে জংতে দেখিছিল মই জেকেটটো পিন্ধা নাই এতিয়া জেকেটটো পিন্ধিলোঁ মানে কালি ৰাতি ফুটবল খেলিব জংতে জেকেটটো ইয়াতে ফিল্ডতে থৈ তাৰ জেকেটটো পিন্ধি আহিলোঁ। তো আমাৰ আপোনালোকে দেখা পালে অলপ ভিডিঅ' চিডিঅ' বনালোঁ যিহেতু চব চলি আছিল মানে চলিকেইটা থাকিলে ভিডিঅ' বনোৱা হয় এনে নাথাকে মানে সদায় স্কুল কলেজ কিবা কিবি থাকে না। তো আজি ভিডিঅ' চিডিঅ' বনাই আহিলোঁ আৰু এতিয়া গম পাইছোঁ কি আমাৰ ঘৰত মাগুৰ মাছ আনছি দুটা মাগুৰ মাছ আনছি দুটাত 1 কেজিমান হয় ডাঙৰ ডাঙৰ মাগুৰ মাছ দিনতো খাওঁ ৰাতিও খাওঁ সেয়াই আৰু মাগুৰ মাছ খাই এনেকৈ মাছ মাংস খাই যাব লাগে। তো গাইজ এইটোৱে হ'ল মাগুৰ মাছ মানে মাগুৰ মাছ বহুত দিন খোৱাই নাই দে মানে দোকানৰ পৰা ৰাখছোঁ এইটো লোকেল না চালানি আকৌ গম নাপাওঁ বাছ খাব লাগে খাম দিয়ে আৰু। তো গাইজ আহি গ'ল দুপৰীয়াৰ আহাৰ মানে অলপ লিখিত কৈছোঁ দে লিখিত কৈ থাকিব লাগে মাজে মাজে। তো দিনৰ ভাত সাজ খাওঁ 2 পিচ মাছ লৈছোঁ অকল ভাত আৰু মাছ মানে বেলেগ আইটেম চাইটেম নালাগে আৰু মানে মেইন দুটা বস্তু থাকিলে হৈ যাব আৰু খাই দিওঁ। তো গাইজ এতিয়া হ'ল গধূলি এতিয়া মই যাই আছোঁ ফুটবল খেলবা ফুটবল খেলাটো মানে কি মানে সেই হৈ যায় গাইজ মোবাইল এতিয়া 24% চাৰ্জ আছে মোবাইলটো এতিয়া লৈ যাব নোৱাৰোঁ মানে লৈ গ'লে কি নহ'ব মোবাইলটো এনে তাতে থাকিব পকেটত ভৰে সেইকাৰণে মোবাইলটো চাৰ্জত দি গুচি যাওঁ আৰু তাতে ফুটবল খেলোঁ। তো এতিয়া ফুটবল খেলিব যাওঁ ফুটবল খেলি আহি পেলাই আপোনালোকক লগ পাই আছোঁ। তো গাইজ গধূলি ফুটবল খেলি আহি পেলাই আৰু ভিডিঅ' চিডিঅ' বনোৱা নহ'ল ডাইৰেক্ট মানে পঢ়াটো বহি গৈছোঁ ইমানে পঢ়া মানুহ মই। তো এতিয়া আৰু ৰাতিৰ সাজ আহি গ'ল ভাত মাগুৰ মাছেদি। তো এতিয়া খাই লওঁ আৰু নেক্সট খালি আপোনালোকক ৰাতিপুৱাই লগ পাম আৰু। তো গাইজ আপোনালোকে যোনখিনি আগৰ ক্লিপখিনি চালাক এইটো ভিডিঅ' মানে লাষ্ট ক্লিপ মানে এইটো ভিডিঅ' ইমান সমাপ্ত কৰি ভিডিঅ' চাই লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিব। এতিয়া মানে কালি ৰাতি ভাত খোৱাৰ পাছত যোনটো মাগুৰ মাছেদি ভাত খালোঁ তাৰপিছত এনেকুৱা এটা টোপনি আহি গৈছে আৰু ভিডিঅ' চিডিঅ' বনাবৰ ইচ্ছা নহ'ল। তো এতিয়া সেইকাৰণে ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিব। নেক্সট যোনটো ভিডিঅ' আহিব আপোনালোকে পূৰা এক্সাইটমেণ্ট হৈ থাকিব কাৰণ গধূলি 5টা বজাত আপলোড দি দিম পূৰা ধুনীয়া ভাল পাব কাৰণ এটা ধুনীয়া জেগাত যাই আছোঁ। তো এইটো ভিডিঅ' ইমান সমাপ্ত কৰোঁ ভিডিঅ' চাই লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিবি আৰু একবাৰ কৈছোঁ বাই বাই গাইজ বাই বাই।